হাই গাইজ, পুৰণীয়া সেতু নিৰ্মাণৰ কাৰণে দীঘলী পুখুৰী পাৰত প্ৰায় 10ডালমান গছ গাইজ কাটা যাব। আৰু সেই 10ডাল গছ কটাটো কিমান গ্ৰহণযোগ্য হয় আপোনালোকে কমেণ্ট কৰিব গাইজ। আৰু বৰ্তমান দীঘলী পুখুৰী পাৰত কেনেকুৱা পৰিৱেশে বিৰাজ কৰিছে গাইজ, কেনেকুৱা পৰিৱেশ হৈছে, কিমান প্ৰতিবাদ হৈছে গাইজ, সকলো দেখুৱাম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু আমাৰ জুবিন দাই কি কয় এই ভিডিঅ'টোত আপোনালোকে দেখা পাব। জুবিন দাই এই বিষয়ে কি কয়, গছ কটাক লৈ কিনে জুবিন দাই কি কয় সেই ভিডিঅ'টোত দেখা পাব গাইজ। তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই ইউটিউব চেনেল বনজিত ব্লগছ। চাওক গাইজ, মই খুব চমুকৈ কৈছোঁ, দীঘলী পুখুৰী পাৰৰ সেই প্ৰাচীন গছ কেইডাল আজি ইমান দিনৰ পৰা জীয়াই আছে আৰু জীয়াই থাকিবলৈ দিয়াটো মই বিচাৰোঁ। চাওক গাইজ, উৰণীয়া সেতুখন হ'ব, উৰণীয়া সেতুখন লাগে আমাক উন্নতিৰ কাৰণে। মহানগৰ উন্নত হওক, সেইটো ভাল কথা, বেয়া কথা নহয়, উন্নত হ'ব লাগে। কাৰণ ইমান ট্ৰেফিক জাম গুৱাহাটীত, অলপতো ট্ৰেফিক জাম কমিব ন, গতিকে সেইখন উৰণীয়া সেতু আমাক লাগে। কিন্তু কিবাটো এটা বিকল্প ওলাব নিশ্চয় ন। কিন্তু প্ৰাচীন গছ ধ্বংস কৰি নতুনক আৱিষ্কাৰ কৰি একো লাভ নাই। কি লাভ হ'ব? একোতো লাভ নহ'ব। ঠিক আছে, উন্নত হৈ গ'ল, প্ৰাচীন গছ কটা গ'ল, ঠিক আছে, তাৰপিছত কি হ'ব? গছৰ পৰা যিবিলাক বস্তু আমি পাওঁ সেইবিলাক বস্তু আমি নাপাম। সেইবিলাক বস্তু গুৱাহাটীতনো গছ কিমানডাল আছে, কিমান গছ আছে গুৱাহাটীত হা? আৰু গছ থাকিলেহে মানুহ থাকিব। চৰকাৰে গছ গছনি ৰোৱাৰ নামত কিমান টকা দি দিলে মহিলাসকলক ন, কথাটো বুজি পাইছে? আপোনালোকে কমেণ্ট কৰকচোন, গছ কটাটো কিমান গ্ৰহণযোগ্য হয়? তাতে আৰু প্ৰাচীন গছ, সেই আগৰ গছ, প্ৰাচীন মন্দিৰ হওক, গছ হওক, মুঠতে প্ৰাচীনক ধ্বংস কৰি, ঐতিহ্যক ধ্বংস কৰি নতুনক আৱিষ্কাৰ কৰাটো কেনেকুৱা কথা, কেনেকুৱা গ্ৰহণযোগ্য, সেইটো আপোনালোকে কমেণ্ট কৰিব। আৰু গছ কটাক লৈ বৰ্তমান দীঘলী পুখুৰী পাৰত কেনেকুৱা পৰিৱেশ সৃষ্টি হৈছে আপোনালোকক দেখুৱাইছোঁ, চাওক। আৰু এনেকৈয়ে ওলাই আহিছে প্ৰকৃতিপ্ৰেমী ৰাইজসকল প্ৰতিবাদ কৰিবলৈ দীঘলী পুখুৰীৰ পাৰত। এয়া চাওক গাইজ, দীঘলী পুখুৰী পাৰৰ দৃশ্য, আৰু কিমান মানুহ প্ৰতিবাদ কৰিব আহিছে গাইজ। হয়তো আৰু কিছুদিন পিছত এই গছসমূহ নাথাকিব, তাৰ কাৰণে প্ৰতিবাদ কৰিব আহিছে। চাওক গাইজ, এটা কথা ভাবি চাওক, এইবোৰ গছ গছনিত চৰাই চিৰিকটি বাস লয়, প্ৰকৃতিত কি প্ৰভাৱ পৰিব? চৰাই চিৰিকটি ক'ত জিৰাব, মানুহ ক'ত জিৰাব এইবোৰ গছ নহ'লে? গুৱাহাটীত এনেই বহুত গৰম, এনেকুৱা বহুত প্ৰশ্ন আহি পৰিব। তো হাজাৰ হাজাৰ মানুহ আহিছে গাইজ। গছ বচাব লাগে, গছ বচাব লাগে, চৰাই চিৰিকটি বচাব লাগে, প্ৰকৃতি বচাব লাগে, দীঘলী পুখুৰীৰ পাৰ বচাব লাগে। আৰু এই বিষয়টোৰ ওপৰত আমাৰ নৱপ্ৰজন্মৰ সাৰ্থক, মানে জুবিন দাৰ কথা কৈছোঁ, জুবিন দাই কি কয় চাওঁ হওক। আৰু চৰকাৰে কৈছে যে আমি গছ কাটিছোঁ যদিও আমি বিভিন্ন ঠাইত গছ ৰুইছোঁ তাক বেলেঞ্চ কৰিবৰ কাৰণে। কিন্তু এতিয়া কিছুমান জেগা আছে, যেনে ৰিচেণ্টলি যিটো হুলস্থুল চলি আছে দীঘলী পুখুৰীৰ সেই পুৰণা গছখিনিক লৈ পেলাই, এতিয়া সেই গছখিনি হৈছে গোটেই দীঘলী পুখুৰীটোৰ সৌন্দৰ্য। এতিয়া সেইখিনি গছ কাটি যদি বেলেগ জেগাত গছ ৰুৱে হ'ব, সেই দীঘলী পুখুৰীৰ সৌন্দৰ্যটো ঘূৰি আহিবনে? সেইটো এটা ডাঙৰ প্ৰশ্ন। ৰিচেণ্টলি দেখিলোঁ আগৰতলাত পুৰণা গছ নাকাটিবৰ কাৰণে ফ্লাইঅভাৰৰ পেটাৰ্ণ সলনি কৰা হৈছে। গতিকে সেইটো বস্তু আমাৰ ইয়াতো সম্ভৱ মই ভাবোঁ। গতিকে মই চৰকাৰক আবেদন জনাইছোঁ যে যদি কিবা অপশ্যন আছে তেওঁলোকে সেই অপশ্যন গ্ৰহণ কৰক, যাতে সেই গছকেইজোপা দীঘলী পুখুৰী আমি বচাব পাৰোঁ। সেইটো মোৰ ফালৰ পৰা অনুৰোধ, সমগ্ৰ অসমবাসীৰ ফালৰ পৰা অনুৰোধ। আৰু ধন্যবাদ জনাইছোঁ সকলোকে। আৰু এই যিটো আমাৰ বিপ্লৱ চলিছে গছ সংৰক্ষণ, গছ বচোৱাৰ, তাত সকলোৱে সহযোগ কৰক। ধন্যবাদ, থেংক ইউ। জুবিন দাই ঠিকেই কৈছে, কিবা যদি অপশ্যন আছে গ্ৰহণ কৰক। আৰু গাইজ, আপোনালোকে কওকচোন, গছ কটাটো উচিত নে অনুচিত? মোৰ মতে কিন্তু গাইজ, সৃষ্টি কৰাটো বহুত কঠিন, কিন্তু ধ্বংস কৰাটো সহজ। বাকী একো নকওঁ, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক গাইজ। ভিডিঅ'টো এইকাৰণে শ্বেয়াৰ কৰক গাইজ, প্ৰতিবাদৰ আপোনালোকেও এটা অংশ এটা লওক। ভিডিঅ'টো শ্বেয়াৰ কৰা মানে এটা প্ৰতিবাদ। ভিডিঅ'টো শ্বেয়াৰ কৰক গাইজ। আজি ভিডিঅ'টো ইমানে গাইজ, শ্বেয়াৰ কৰা মানে এটা প্ৰতিবাদ। শ্বেয়াৰ কৰক।